Hey dosto, welcome to my channel MD Kids. মই আজি আপোনালোকৰ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো একেবাৰে আনকমন ভিডিঅ' হয়। মই বৰ্তমান নলবাৰীত আছোঁ, গতিকে মই যিটো ভিডিঅ' দেখুৱাবলৈ লৈছোঁ সেইটো এটা পুখুৰীৰ ভিডিঅ' হয়। মানে বহুত ডাঙৰ আৰু বহুত পুৰণি পুখুৰী। পুখুৰীটোৰ নাম হ'ল গংগা পুখুৰী। যিটো পুখুৰীৰ আপোনালোকে দৃশ্য দেখুৱাই দিলে আপোনালোকে চকু কপালত উঠিব। আপোনালোকে হয়তো বৰফেৰে বহুত মাছ মাৰিছে বা ঘৰৰ ওচৰতো কেতিয়াবা বৰফেৰে মাছ মাৰিছে, তাততো কোনো পইচা দিব নালাগে। কিন্তু এই পুখুৰীটোত আপোনালোকে বৰফেৰে মাছ মাৰিলে 10 দিনৰ মাছ মৰাৰ বিনিময়ত 6,000 টকা দিব লাগিব। আৰু সেই পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ মাছ আছে আৰু সেইটো কাৰণে হয়তো এনি টাইম আপোনাৰ যিটো সময়ত মাছ মাৰিবলৈ দিয়ে বহুত মানুহৰ জনসমাগম ঘটে যাতে, আৰু বহুত মানুহে মাছ মাৰে বৰফেৰে এই 6,000 টকা দি পেলাই 10 দিনৰ মূৰত। আৰু যেতিয়া 10 দিনটো হৈ যাব তেতিয়া নোৱাৰে মাৰিব আৰু অকল 10 দিন মাছ মৰাৰ বিনিময়ত 6,000 টকা দিব লাগিব। আপোনালোকে যদি এনেকুৱা ধৰক পুখুৰীত আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰিব। মই আপোনালোকক দেখুৱাই দি আছোঁ ভিডিঅ'টোৰ জৰিয়তে কেনেকৈ যাব লাগে আৰু তাৰ পৰিৱেশটো কেনেকুৱা। যেতিয়া মাছ মাৰি থাকে গোটেই মানুহখিনি বহুত ধুনীয়া এটা সুন্দৰ পৰিৱেশ হয়, আৰু সেই পৰিৱেশটো আপোনালোকক আজি মই যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাই দিম এই ভিডিঅ'টোৰ জৰিয়তে। বিশেষকৈ আপোনাৰ নলবাৰীৰ বাহিৰৰ যিখিনি মানুহ আছে সেইখিনি মানুহে হয়তো দেখা নাই এনেকুৱা পুখুৰী, আৰু 6,000 টকা দি পেলাই কোনো জেগাত হয়তো মাছ মাৰি পোৱা নাই। একচুৱেলি ময়ো পোৱা নাছিলোঁ, ইয়াত আহি ফাৰ্ষ্ট টাইম দেখিলোঁ, আৰু সেইটো কাৰণে ভিডিঅ'টো মই ইউটিউবত মোৰ চেনেলত আপলোড দিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট দি পেলাই জনাব, আৰু নতুন যদি কোনোবা মানুহে চাই ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে বলক তেতিয়াহ'লে আজি আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আমি এতিয়া পাই গ'লোঁ গংগা পুখুৰী। পালোঁ আৰু এইটো হ'ল গংগা পুখুৰী। তাকে দেখুৱাই দি আছোঁ আপোনালোকক পানীখিনি কেনেকুৱা পৰিৱেশ। দাদা এই পুখুৰীটোৰ অলপ বিষয়ে আপুনি কৈ দিব নেকি? কৈ দিয়কচোন অলপ। গংগা পুখুৰী এইটো খন্দা হৈছিল আহোম যুগৰ আহোম ৰজা কৰ্তলীয়া ৰজা আছিল। ফেঙুৱা ৰজাৰ দিনতে পুখুৰীটো খন্দা হৈছিল। এই পুখুৰীটো 500 বছৰ পুৰণি। 500 বছৰ পুৰণি। প্ৰবাদ আছে, কিংবদন্তি আছে। পুখুৰীটো যেতিয়া খন্দা হৈছিল তেতিয়া পানী ওলোৱা নাছিল, আৰু পানী নোলোৱাৰ কাৰণে ইয়াত গংগাৰ পৰা পানী আনি দি পুখুৰীটোত দিয়া হৈছিল, আৰু তাৰপাছত পানী গংগা নদীৰ পৰা পানী আনি দিছিলে ইয়াতে। সেইটো এটা প্ৰবাদ আছে, আৰু কিছুমান প্ৰবাদ আছে মানুহৰ এইটো মুখে মুখে প্ৰচাৰিত কি। আৰু ইয়াত কি 6,000 টকাত যে মাছ মৰা এটা সেই আছে, সেইটোৰ বিষয়ে কৈ দিব নেকি অলপমান? এইটো আমাৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা প্ৰতি বছৰে এইটো বৰশীৰ পাছ দিয়া হয়। এইটো পাছটো এনেকুৱা আমি এইবাৰ কৰা গৈছে কি একেবাৰে 10 দিনৰ কাৰণে 10 দিন, আৰু এইফালে 5 দিন, টোটেল 15 দিন। 15 দিনৰ কাৰণে যদি একেলগে কোনোবাই লয় তেতিয়াহ'লে এইটো 6,000 টকা গোটেইখিনি এটা পেকেজ হিচাপে পায়। ঠিক আছে, ধন্যবাদ দাদা। Remind me how it feels to hear your voice. Your lips are moving, I can hear a thing. Living life as if we had a choice. Anywhere, anytime, I would do anything for you. Anything for you. Yesterday got away, melodies stuck inside your head. I sung in every breath. Sing